আপোনালোকে এই ভুলটো নকৰিব। সাধাৰণতে আমাৰ গাড়ীখন ক'ৰবাৰ পৰা উলিয়াই নিয়াৰ পিছত আমি যেতিয়া ঘৰলৈ ঘূৰি আহোঁ, অহাৰ পিছত আমি তাৰ কোনো গাড়ীখন চফা চিকুণ নকৰাকৈ ওপৰত আমি কভাৰ লগাই দিওঁ। সেইটো ভুল আপোনালোকে বন্ধুসকল নকৰিব। সেইটো ভুল কৰিলে আপোনাৰ গাড়ীখনৰ বহুত প্ৰব্লেম হ'ব পাৰে। আপোনাৰ দাগ বহি যাব পাৰে। আপোনাৰ ইঞ্জিনৰ প্ৰব্লেম হ'ব পাৰে। যিহেতু আমাৰ ইঞ্জিনটো গৰম থাকে, আপোনাৰ ইঞ্জিনৰ পিছত ডিষ্টাৰ্ব দিব পাৰে আৰু গাড়ীখনৰ দাগ আপোনাৰ স্ক্ৰেচ বহি যাব পাৰে। এই বস্তুটো আপোনালোকে নকৰিব। আমাৰ গাড়ী এখন যেতিয়া বাহিৰৰ পৰা অহা যায়, আমাৰ গাড়ীখন অনেক লেতেৰা হৈ থাকে। তো সেনেকুৱা লেতেৰা অৱস্থাত যদি ধূলিয়ে মাকতিয়ে থাকে, তাৰ ওপৰত যদি আমি কভাৰটো লগাই দিওঁহি আহি পিনে, এইটো এটা ডাঙৰ সমস্যা হ'ব পাৰে বন্ধুসকল। সেইকাৰণে আপোনালোকে এই ভুলটো নকৰিব। আজি মোৰ এই কথাটো মনত পৰিলে হঠাতে, সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। প্ৰায় দেখা পোৱা যায়, গাড়ীখন ক'ৰবাৰ পৰা ফুৰি অহাৰ পিছত আপোনাৰ কাপোৰে মানে যিটো আমাৰ কভাৰ থাকে, গাড়ী কভাৰেদি ঢাকি দিয়া দেখা পোৱা যায়। সেইটো নকৰিব। আপোনালোকে চাফ চিকুণ কৰি এটা দিনৰ সময় লৈ বা এবেলা সময় লৈ আপোনালোকে ধুনীয়াকৈ চাফ চিকুণ কৰি আপুনি ধুনীয়াকৈ কভাৰ লগাই থ'ব পাৰে। যিহেতু আপুনি যদি ৰাফ ইউজ কৰে, তেতিয়াহ'লে কভাৰ নলগালেও হয়। যদি আপোনাক কেইদিনমানৰ 10 দিন 5 দিনৰ মূৰে মূৰে উলিয়াই, তেতিয়াহ'লে চাফ চিকুণ কৰি হ'লেহে আপোনালোকে কভাৰটো লগাব বন্ধুসকল। এইকেইটা কথাই ক'লোঁ। আপোনালোকে কথাকেইটা মনত ৰাখিব। ধন্যবাদ। জয় আই অসম।